হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ মেথছৰ অনুশীলনী 2.2। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ কুৱেশ্যন নম্বৰ 1ত দিছে দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। সংখ্যা দুটা উলিওৱা। ঠিক আছে, এতিয়া চোৱা মানে কি কৈছে, দুটা সংখ্যা দিয়া হৈ আছে আৰু সংখ্যা দুটা অনুপাতটো আমাক দিয়া হৈ আছে। হয়, কিমান দিছে চোৱা 5:7। এতিয়া তাতে কৈছে যে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো কি কৈছে 12 কম হ'ল। এতিয়া আমাক সংখ্যা দুটা উলিয়াব দিছে। ঠিক আছে, এতিয়া চোৱা আমি প্ৰথমতে কি কৰিম, ডাঙৰ সংখ্যাটো ধৰি লওঁ। ইয়াতে চোৱা 7x, চোৱা 5x আৰু 7x হয়নে। ইয়াতে ডাঙৰ কোনটো হ'ব বাৰু, 7টো হ'ব হয়নে। গতিকে ডাঙৰ সংখ্যাটো আমি 7x বুলি ধৰোঁ আৰু সৰু সংখ্যাটো আমি কিমান বুলি ধৰোঁ 5x হ'ল। এইখিনি বুজিছা। এতিয়া চোৱা এতেকে প্ৰশ্নমতে হ'ব। এতিয়া আমাৰ প্ৰশ্নটোত কি দিয়া হৈ আছে পঢ়ি চোৱা। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। বুজি পাইছেনে? মানে চোৱা ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো যদি আমি সমান কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব জানানে। চোৱা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। বুজি পাইছানে? গতিকে সৰু সংখ্যাটোৰ লগত যদি আমি 12 এটা যোগ কৰি দিওঁ তেতিয়া কি হৈ যাব, দুইটা সমান হৈ যাব। চোৱা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। বুজি পাইছানে? গতিকে আমি যিহেতু সমীকৰণত আমি সমান চিনডাল দিবই লাগিব, মানে দুইটা ছাইড ইকুৱেল কৰিব লাগিব। গতিকে আমি কি কৰিলোঁ, সৰু সংখ্যাটোৰ লগত 12 এটা যোগ কৰি দিলোঁ। বুজি পাইছানে? এতিয়া চোৱা তোমাৰ ধৰা তুমি আৰু তোমাৰ ভাইটি, ঠিক আছে, তুমি হ'লা ডাঙৰ আৰু তোমাৰ ভাইটি হৈছে কি সৰু হ'ল। এতিয়া তোমাৰ মায়ে কৈছে যে সৰুৰ হাতত মানে 12টা কম আছে। বুজি পাইছানে? মানে তোমাৰ হাতত কি হৈ আছে 12টা বেছি হৈ আছে। বুজি পাইছানে? এতিয়া যদি দুইটা সমান কৰিব বিচাৰোঁ তেতিয়া কি কৰিব লাগিব, সৰুক আৰু 12টা চকলেট হওক বা যিকোনো বস্তু আৰু দি দিলে তেতিয়া কি হ'ব, তোমাৰ হাতত আৰু তোমাৰ ভাইটিৰ হাতত কি হ'ব, সমান হৈ যাব। বুজি পাইছানে? কথাটো ঠিক তেনেকৈ যে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো যিহেতু 12 কম, গতিকে আমি কি কৰিছোঁ সৰু সংখ্যাটোৰ লগত 12 এটা প্লাছ কৰি দিছোঁ। বুজি পালা? এতিয়া এইটো কৰিব পাৰিবা। এতিয়া আমি কি কৰিম চোৱা, ইয়াতে 5xটো আমি বাওঁ চাইডে লৈ আহিম হ'ল। এইটো প্লাছ হৈ আছে, সমান চিহ্ন ইফালে লৈ আহিলে কি হৈ যাব, মাইনাছ হৈ যাব। বুজি পালা? ইকুৱেলটো কিমান হ'ব, 12 হ'ব। ঠিক আছে, এতিয়া চোৱা 7ৰ পৰা 5 গ'লে কিমান থাকিব 2 হয়নে, মানে 7 টকা জমা 5 টকা ধাৰ ইজ ইকুৱেলটো কিমান হ'ব 12 হ'ব হ'ল। এতিয়া 2xটো xৰ লগত কি হৈ আছে, পূৰণ হৈ আছে হয়নে। গতিকে 2 এটা আমি কি কৰি দিব লাগিব, হৰণ কৰি দিব লাগিব। ইয়াত 2 এটা হৰণ কৰাৰ কাৰণে আমি কি কৰিব লাগিব, সোঁ চাইডেও 2 এটা হৰণ কৰি দিব লাগিব। বুজি পালা? এতেকে x ইকুৱেলটো আমি কিমান পালোঁ চোৱা, 2 কটা গ'ল আৰু 2ৰে 12 কেইবাৰ গ'ল, 6 বাৰ গ'ল হয়নে। মানে আমি xৰ মানটো কিমান পালোঁ, 6 পালোঁ। বুজি পালা? এতিয়া চোৱা এতেকে আমি ডাঙৰ সংখ্যাটো পাই গ'লোঁ। চোৱা ডাঙৰ সংখ্যাটো কিমান হ'ব, ডাঙৰ সংখ্যাটো আমি কিমান ধৰিছিলোঁ চোৱা 7x ধৰিছিলোঁ হয়নে। গতিকে কিমান হ'ব 7 × x, x মানে কিমান 6 হয়নে। গতিকে 6, চোৱা 6 7 গুণ 42 হ'ল। নেক্সট আমি সৰু সংখ্যাটো উলিয়াম। সৰু সংখ্যাটো আমি কিমান বুলি ধৰিছিলোঁ 5x হয়নে। গতিকে কিমান হ'ব, 5 এটা xৰ লগত পূৰণ কৰি দিলে হ'ল। xৰ মান কিমান 6, মানে 6 5 গুণ 30। বুজি পালা? গতিকে আমাৰ আনচাৰটো হ'ব যে ডাঙৰ সংখ্যাটো 42 আৰু সৰু সংখ্যাটো কিমান 30। নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ আহোঁ। ইয়াতে দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48, সংখ্যাকেইটা উলিওৱা হ'ল। এতিয়া চোৱা আমি সকলোৱে জানো যে যুগ্ম সংখ্যাবিলাক কোনবিলাক, যে 2 4 6 8 10 এইবোৰ একোটা কি যুগ্ম সংখ্যা হ'ল। এতিয়া ইয়াতে কৈছে ক্ৰমিক যুগ্ম সংখ্যা। ক্ৰমিক যুগ্ম সংখ্যা মানে কি হ'ব, চিৰিয়েলি যাব হয়নে। যদি 2ৰ পৰা ষ্টাৰ্ট কৰা 2 4 6 8 হয় নহয়, যদি 4ৰ পৰা ষ্টাৰ্ট কৰা 4 6 8 এনেকৈ মানে চিৰিয়েলি যাব হ'ল। এতিয়া চোৱা আমাৰ কৈছে যে আমি প্ৰথমতে বুজি লওঁ যে 2 হয়নে, মানে প্ৰথম যদি 2 হয়, 2 পিছৰ সংখ্যাটোৰ লগত কিমান হৈছে চোৱা, 2ৰ লগত কিমান যোগ কৰোঁতে তাৰ পিছৰ সংখ্যাটো পাইছোঁ বাৰু। তাৰপিছত 2 যোগ 2 হয়নে সমান আমি কিমান পাইছোঁ, নেক্সট সংখ্যাটো পাইছোঁ হ'ল। এতিয়া এই 2টোকে যদি আমি x বুলি ধৰোঁ হা, ইয়াৰ পিছৰ সংখ্যাটো পাবলৈ আমি কি কৰিব লাগিব, xৰ লগত 2 এটা যোগ কৰিব লাগিব হয়নে। এতিয়া এইটো 2 নম্বৰ সংখ্যাটো পালোঁ। তাৰপিছত 3 নম্বৰ সংখ্যাটো পাবলৈ কাৰণে আমি কি কৰিব লাগিব, xৰ লগত কিমান যোগ কৰিব লাগিব চোৱা, 2ৰ লগত কিমান যোগ কৰিব লাগিব 2 আৰু ইফালে 6 হয়নে, মানে 4
চোৱা এক্সৰ লগত যদি আমি 4 এটা যোগ কৰোঁ তেতিয়া আমি কিমান পাওঁ 3 নম্বৰ সংখ্যাটো পাওঁ মানে চোৱা তোমালোকে বুজি লোৱা যেহেতু ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে হয়নে গতিকে আমি কি কৰিলোঁ গম পালোঁ যে প্ৰথম সংখ্যাটো 2 তাৰ লগত 2 যোগ কৰোঁতে তাৰ পিছৰ সংখ্যাটো পালোঁ হয়নে তাৰ পিছৰ সংখ্যাটো পাবলৈ কাৰণে আমি কি যোগ কৰিলোঁ বাৰু 4 যোগ কৰিলোঁ হয়নে তাৰপিছত তাৰ পিছৰ সংখ্যাটো পাবলৈ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ লগত এই 2 ৰ লগত 6 যোগ কৰিলে আমি 8 পাম বুজি পাইছানে কথাটো ঠিক তেনেদৰে তাৰ পিছৰ সংখ্যাটো ধৰা 10 হয়নে 10টো পাবলৈ আমি 2 ৰ লগত কি যোগ কৰিব লাগিব 2 যোগ 8 কৰিব লাগিব তেতিয়া আমি কিমান পাম 10টো পাম বুজি পাইছানে গতিকে আমাক ইমানবোৰ নালাগে আমাক লাগে কিমানটা 3টা লাগে বুজি পাইছানে গতিকে আমি কি কৰিম প্ৰথম 3টা লম বুজি পাইছানে এতিয়া চোৱা ধৰো প্ৰথম ক্ৰমিক সংখ্যাটো হ'ব চোৱা প্ৰথম ক্ৰমিক যুগ্ম সংখ্যা হয়নে ক্ৰমিক যুগ্ম সংখ্যা ইজ ইকুৱেল টু কিমান ধৰা x বুলি আমি ধৰি লওঁ বুজি পালানে দেন দ্বিতীয়টো আমি কি বুলি ধৰিব লাগিব চোৱা দ্বিতীয় ক্ৰমিক যুগ্ম সংখ্যা চোৱা এই 2 লগত আমি কিমান যোগ কৰিছোঁ 2 যোগ কৰোঁতে আমি পিছৰ সংখ্যাটো পাইছোঁ 4 পাইছোঁ হয়নে গতিকে মানে কি হ'ব x + 2 হ'ব বুজি পাইছা নেক্সট তৃতীয় যুগ্ম সংখ্যা দ্বিতীয় ক্ৰমিক যুগ্ম সংখ্যাটো কি হ'ব জানানে x + 4 এনেকুৱা কোৱেশ্যন আমি আগতে কৰি আহিছোঁ 7ত কৰিছিলোঁ হয়নে যে ক্ৰমিক যুগ্ম সংখ্যা বুলি যদি দিয়ে তেতিয়া মানে আমি কি ধৰিব লাগে x আৰু x + 2 x + 4 যদি 4টা দিয়ে তেতিয়া কি হ'ব x + 6 মানে তেনেকৈ ধৰিব লাগে তোমালোকে এইটো মনত ৰাখি ল'লে হ'ল যে যেতিয়া তোমালোকৰ কুৱেশ্যনটোত থাকিব ক্ৰমিক যুগ্ম সংখ্যা তেতিয়া তোমালোকে কি বুলি ধৰিবা x বুলি ধৰিবা x + 2 x + 4 এনেকৈ ধৰিবা দেই সেইটো মনত ৰাখিলে হ'ল এতিয়া চোৱা কি কৈছে সংখ্যাকেইটাৰ যোগফল 48 হয় গতিকে আমাক প্ৰশ্নমতে কি হ'ব বাৰু চোৱা এতেকে প্ৰশ্নমতে 3টাৰ যোগফল 48 গতিকে এই গোটেইকেইটা যোগ কৰি দিলেই হ'ল হয় না x + x + 2 + x + 4 ইজ ইকুৱেল টু কিমান হ'ব 48 হ'ব বুজি পাইছা এতিয়া চোৱা এইটো আমি সমাধান কৰি দিলে আমাৰ xৰ মানটো উলিয়ালে আমি কি কৰিব পাৰিম ক্ৰমিক যুগ্ম সংখ্যাকেইটা উলিয়াব পাৰিম হ'ল এতিয়া চোৱা ইয়াতে কিমান হ'ব x কেইটা আছে 1 2 3টা হয়নে গতিকে কি হ'ব 3x হ'ব হ'ল 2 টকা জমা 4 টকা জমা গতিকে টোটেল জমা কিমান হ'ব 6 টকা ইজ ইকুৱেল টু কিমান হ'ব 48 হ'ল এতিয়া চোৱা 6টো প্লাছ হৈ আছে তাক যদি আমি সমান চিহ্ন ইফালে লৈ যাওঁ তেতিয়া কি হৈ যাব মাইনাছ হৈ যাব দেই নেক্সট এতিয়া চোৱা 3x ইকুৱেল টু কিমান হ'ব 48ৰ পৰা যদি আমি 6 মাইনাছ কৰি দিওঁ তেতিয়া আমি কিমান পামগে 42 হ'ল এতিয়া চোৱা 3x মানে 3 লগত xটো কি হৈ আছে বাৰু পূৰণ হৈ আছে হয়নে গতিকে তাক যদি আমি 3টো লৈ যাওঁ সমান চিহ্ন ইফালে তেতিয়া কি হৈ যাব হৰণ হৈ যাব বুজি পাইছানে এতিয়া চোৱা x ইকুৱেল টু আমি কিমান পালোগে 3 42 কেইবাৰ যাব 14 বাৰ যাব হয়নে 14 3 গুণ 42 হয় গতিকে আমি xৰ মানটো কিমান পালোঁ 14 পালোঁ বুজি পাইছা এতিয়া চোৱা প্ৰথম ক্ৰমিক সংখ্যাটো আমি কিমান পাই গ'লোঁ প্ৰথম যুগ্ম সংখ্যা আৰু মানে ক্ৰমিক যুগ্ম সংখ্যা আমি কিমান পালোঁ ক্ৰমিক যুগ্ম সংখ্যা ইজ ইকুৱেল টু আমি কিমান পালোঁ x বুলি যিহেতু ধৰিছিলোঁ xৰ মানটো আমি কিমান পালোঁ 14 পালোঁ হ'ল তাৰপিছত দ্বিতীয়টো আমি কিমান ধৰিলোঁ চোৱা দ্বিতীয় ক্ৰমিক যুগ্ম সংখ্যাটো কিমান হ'ব x + 2 মানে কিমান হ'ব বাৰু 14 যোগ 2 যেহেতু আমি কি বুলি ধৰিছোঁ x + 2 বুলি ধৰিছোঁ বুজি পাইছানে গতিকে 14 যোগ কিমান হ'ব 2 হ'ব 14 2 কিমান হ'ব 16 হয়নে এইটো আমাৰ দ্বিতীয় মান পাই গ'লোঁ প্ৰথমটো পালোঁ দ্বিতীয়টো পালোঁ তাৰপিছত আমি কোনটো উলিয়াব লাগিব তৃতীয় ক্ৰমিক যুগ্ম সংখ্যা ইকুৱেল টু কিমান হ'ব চোৱা x + 4 মানে xৰ মান কিমান 14 যোগ কিমান হ'ব 4 বুজি পালানে এতিয়া চোৱা এতেকে আমি কিমান পালোঁ তৃতীয় সংখ্যাটো 4 কিমান হ'ব 8 মানে 18 বুজি পালানে এতেকে সংখ্যাকেইটা আমি কি পালোঁ চোৱা সংখ্যাকেইটা প্ৰথমটো পালোঁ 14 দ্বিতীয়টো পালোঁ 16 আৰু তৃতীয়টো পালোঁ আমি কিমান 18 বুজি পালা এইটোৱে হৈ গ'ল আমাৰ আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 3টো চাই লোৱা যদি 17500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমান টকা পালে ঠিক আছে চোৱা এটা কথা তোমালোকে মন কৰিবা যেতিয়া আমাৰ এনেকৈ অনুপাতত থাকিব দেই অনুপাতত থাকিলে কুৱেশ্যনটো একদম ইজি হৈ যায় মানে বুজি পাইছানে ডাইৰেক্ট আমি
যেটো অনুপাতত এতিয়া ধৰা 1 আছে নহয় গতিকে 1 টোক আমি কি বুলি ধৰিম x বুলি ধৰিম 2 টোক ধৰিম twice x আৰু 4 টোক ধৰিম কিমান 4x বুজি পাইছানে এনেকৈ ধৰিলেও হৈ যায় মানে ঠিক আছে এতিয়া কি কৈছে তিনিজন মানুহক ইমান অনুপাতত ভগাই দিয়া হ'ল বুলি কৈছে ঠিক আছে এতিয়া আমি লিখি ল'ব লাগিব যে ধৰো তিনিজন মানুহৰ ভাগ কেইটা কমে তিনিজন মানুহৰ ভাগ কেইটা কিমান বুলি আমি ধৰিছো এইকেইটা হয়নে x, twice x আৰু ইফালে 4x হল এতিয়া কি কৈছে এই গোটেই কেইটা ভাগ কৰি দিছে মানে কিমান টোটাল টকাটো কিমান এটো 17500 গতিকে আমাৰ প্ৰশ্ন মতে কি হ'ব জানানে প্ৰশ্ন মতে হ'ব এই গোটেই কেইটা প্লাস কৰি দিয়া x plus twice x plus 4x হল is equal to 17500 বুজি পালা এতিয়া চোৱা এটো আমাৰ ওলাই গল এতিয়া ইয়াৰ পৰা আমি কি কৰিম x ৰ মান উলিয়াম এতিয়া চোৱা x মানে 1 আৰু ইফালে 2 আৰু ইফালে কিমান 4 মানে 4 এ 2 এ 6 কে 7 মানে কিমান হ'ব 7x ইকুৱেল টু কিমান আছে চোৱা 17500 তে ইয়াৰ পৰা x ৰ মানটো উলিওৱা 7 টো তুমি সমান চিহ্ন ইফালে লৈ গলে কি হৈ যাব বাৰু পূৰণ হৈ আছে গতিকে সমান চিহ্ন ইফালে লৈ গলে কি হ'ব হৰণ হৈ যাব হল এতিয়া চোৱা 7 ৰে ইয়াক কি যাব চোৱা 7 ৰে 17ক যাব 7 দুগুণ 14 হল 15 16 17 মানে 3 বাকি থাকি কিমান হল 35 হল আৰু 7 ৰে 35ক কেবা যাব 7 5 গুণ 35 0 দুটা আছে গতিকে পাতি দিয়া বুজি পালা এটাকে x ইকুৱেল টু কিমান পালো 2500 টকা হল মানে আমাৰ যেটো x আছিল এজন মানুহৰ ভাগ আমি পাই গলে কিমান 2500 টকা ঠিক আছে এতিয়া চোৱা এটাকে আনজন মানুহৰ ভাগ হ'ব আনজন মানুহে পাব আনজন মানুহে পালে কিমান বাৰু 2x বুলি ধৰিছিল না গতিকে 2x মানে কি হ'ব 2 * x x মানে কিমান 2500 টকা হল ইজ ইকুৱেল কিমান হ'ব 25 দুগুণ 50 ইফালে 0 0 মানে কিমান টকা হল 5000 টকা হল এটো কি হল 2 নম্বৰ মানুহজন ঠিক আছে আৰু 3 নম্বৰ মানুহজনৰ পাব চোৱা এতিয়া চোৱা 3 নম্বৰ মানুহ মানে 5 জন মানুহে কিমান পাব চোৱা কিমান বুলি ধৰিছো আমি 4x হয়নে গতিকে 4 * x চোৱা 4 * x মানে কিমান 2500 টকা যেটো পাইছো গতিকে 2500 পাতিলো হল এটা দুইটা ইনটু কৰা 0 0 5 4 গুণ 20 শূন্য কলিব 2 4 গুণ 8 9 10 মানে কিমান টকা 10000 টকা বুজি পাইছানে এতিয়া চোৱা এটাকে কিমান পালো আমি 1 নম্বৰ মানুহজনে পাব 2500 টকা আনজনে পাব কিমান 5000 টকা হয়নে তাৰ পাছৰ মানুহজনে কিমান টকা পালে চোৱা 10000 টকা পালে তোমালোকে ধুনীয়াকৈ মিলাই বহিত পাতি লবা বুজি পালা আজিলৈ আছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ